বন্ধুসকল জিতু লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। কথাটো মনত ৰখা উচিত যে কাৰোবাৰ তলতীয়া হৈ না সন্মান পাব না মৰম। গতিকে নিজৰ স্বাভিমানক বজাই ৰাখিব। ভাগ্যত যিটো লিখা আছে নিজেই লগ পাব। জীৱনত আগবাঢ়ি যাব হ'লে কিছু সময় কলা হোৱাটো ভাল। কেতিয়াবা মনোবল বৃদ্ধিৰ কথা শুনাৰ পৰিৱৰ্তে সমালোচনাৰ কথাহে বেছি শুনা যায়। বিফলতাৰ সন্মুখীন হ'লেও ভাগি নোযোৱা অভ্যাসে এদিন সফল হোৱাৰ অভ্যাসলৈ পৰিণত হয়। এজন প্ৰকৃত ভালপোৱাজনেহে আপোনাৰ প্ৰেমতকৈ বেছি আপোনাৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখে। জীৱনৰ এই যাত্ৰাত আমাক বেলেগক অনুসৰণ কৰাতকৈ নিজক গুৰুত্ব দিয়াটো বেছি প্ৰয়োজন। ভালপোৱাটোক কেতিয়াও অভ্যাস বনাব নালাগে, কাৰণ অভ্যাস গুচাব যাওঁতে ভাল মানুহো ভাগি পৰে। যেতিয়া আপোনাৰ সপোনবোৰ বাস্তৱ ৰূপত পৰিণত হ'বলৈ ধৰে, প্ৰায় দেখা যায় কিছুমানে সমালোচনা নকৰাকৈও নাথাকে। সাহস কেতিয়াও নেহেৰাব। বিফল হৈ ইয়াত যদিও দুখী হৈছে, সফলতাও নিশ্চয় পাব। বিফলতাও কেতিয়াবা ভাল, নিজৰ সামৰ্থ্য বুজা যায়। দুখৰ সময়ত লগ দিবলৈ আত্মীয় কিমান আছে তাৰ পৰিচয় পোৱা যায়। মনত ৰাখিব, কৰ্ম অবিহনে নাতো সন্মান পোৱা যায়, নাতো সুখ পোৱা যায়। গতিকে পৰিশ্ৰম কৰক, জীৱনত স্বাৱলম্বী হওক। যদিও কেতিয়াবা জীৱনত নীৰৱে থাকক, হ'লেও জোৰ কৰি মিত্ৰতা বনোৱাৰ চেষ্টা নকৰিব।